Hey guys, আপোনালোকলৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম আৰু আপোনালোকে চাই আছে মিষ্টাৰ হণ্ডা ব্লগ ইউটিউব চেনেল। সেই যিহেতু 15 আগষ্টত গোটেই লগৰকেইটা ওচৰতে এখন ৰিজৰ্ট আছে, ৰিজৰ্টলৈ বোলো এপাক ফুৰি আহোঁগৈ বুলি গোটেই লগৰকেইটা আহিছোঁ আৰু চাই থাকক। মাজত যেতিয়া পাইছোঁ তাত এটা ভিউ পালোঁ, মানে ধুনীয়া ভিউ। আপোনালোকৰ মাজত ভিউটো দেখুৱাইছোঁ, কেনেকুৱা পাইছে আপোনালোকে এটা কমেণ্ট কৰি জনাব। আৰু বহুত দিন হ'ল আপোনালোকৰ মাজত লং ভিডিঅ' আপলোড কৰিব পৰা নাই, তাৰে মই ক্ষমা কৰিছোঁ। কষ্টৰ সময় কাম নকৰিলেও নহয় আৰু আপোনালোকক ভিডিঅ' নিদিলেও নহয়, সেইকাৰণে এইটো ভিডিঅ'ত মৰম আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ। সেইটো চাই থাকক সম্পূৰ্ণ কৰে, বহুত আল্টিমেট হ'বলৈ গৈ আছে। ফাইনেলি গাইজ পাই গ'লোঁ সেই কৃষ্ণচূড়া। ৰিজৰ্টখনৰ নাম হ'ল মানে কৃষ্ণচূড়া, SI লগ চাইনবোৰ্ডখন ডকাইত চামৰ লগত কৃষ্ণচূড়া হয়। তাৰপিছত গাইজ টিকেট কাটি ল'লোঁ, টিকেট কাটি আছে দাদাহঁতে। গাইজ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব, আৰু মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই তাও কমেণ্ট এটা কৰিব, তেতিয়া মানে ভিডিঅ' মন যায় ন। ব্যস্তৰ মাজতো ভিডিঅ' বনোৱা যাব, মানে মৰম আশীৰ্বাদ দিব অলপমান। যেতিয়া আপোনালোকে লং ভিডিঅ'ত মোৰ মৰম আশীৰ্বাদ দিব ন, তেতিয়া আপোনালোকে লং ভিডিঅ' আপলোড কৰিব, মই গেৰাণ্টি দি কৈছোঁ। অলপমান মৰম দি চাওক লং ভিডিঅ', তেতিয়া আপোনালোকে গম পাব। ৰেগুলাৰ ভিডিঅ' দিম বুলি কৈছোঁ, ৰেগুলাৰ ভিডিঅ' দিম। সেইটো ইমানখিনি আছে, চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। নহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।